অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইন্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিটিচিৰ চাকৰি বিটিচিত দিয়ে আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ পুলিচৰ চাকৰি আমি দিওঁ ফৰেষ্টৰ চাকৰি বিটিচিয়ে দিয়ে এতিয়া আপোনালোকে বিটিচিৰ চাকৰি পায় নাপায় মই নাজানো অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো আমাৰ চাকৰিৰ এপইন্টমেন্ট কোনেও টকা পইচা খাব নোৱাৰে আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো